আমার দাবি আমার দাবি ইয়েস আমার Yes, I'm not fight for it. No solution, no rest. No solution, no rest. OPS, I'm not fight for it. OPS, I'm not fight for it. I'm not OPS lagi boy. আমাৰ প্ৰথম কাৰ্যসূচীত এইটোৱে ক'বলৈ বিচাৰোঁ যে এক দেশ এক নীতি। আজি ভাৰত চৰকাৰে যেনেকৈ NPSৰ ব্যৱস্থা কৰিছে তাৰ আমি তীব্ৰ প্ৰতিবাদ কৰিছোঁ। কাৰণ গোটেই ভাৰতবৰ্ষতে এতিয়া NPS বাতিল কৰি OPS কৰাৰ কাৰণে আমাৰ যিবিলাক 2004 চনৰ পিছৰ পৰা যিবিলাক নিযুক্ত হৈ আছে তেওঁলোক সকলোকে NPSটো কেঞ্চেল কৰি OPS দিব লাগে। কাৰণ যিবিলাক এতিয়া অৱসৰকালীন অৱস্থাত আছে বা অৱসৰ লৈছে তেওঁলোকক অৱস্থা চাই আমি দেখিবলৈ পাইছোঁ যে অৱসৰকালীন হোৱাৰ পিছত এজন অৱসৰকালীন শিক্ষক বা আন কৰ্মচাৰীবিলাকে আজিৰ দিনত যি 500 টকাৰ পৰা 1200 টকাৰ এটা অৱসৰকালীন দৰমহা পাইছে সেইটো দি নিশ্চয় চলিব নোৱাৰি, কাৰণ পানী ধান নচৰা অৱস্থা। আৰু এটা কথা আমি চৰকাৰক জ্ঞাত কৰিব বিচাৰোঁ যে 30-32 বছৰ কাল দেশৰ সেৱাত এজন কৰ্মচাৰীয়ে ব্ৰতী হৈ থকাৰ পিছত যদি তেওঁলোকৰ অৱসৰকালীন সময়ৰ পিছত যদি 1200 বা 1300 টকা দিয়ে বা 500 টকা দিয়ে সেইখিনিয়ে যথেষ্ট নহয়। গতিকে আমি ভাৰত চৰকাৰৰ বিৰুদ্ধ পদক্ষেপত NPS সম্পূৰ্ণ বাতিল কৰি আমাক OPS দিব লাগিব। কাৰণ যিবিলাক কৰ্মচাৰী আছে এই সকলোবিলাকে দেশ সেৱক। আমি জানিবলৈ পাইছোঁ যে আজি অসম চৰকাৰৰ যিবিলাক MLA বা MP আছে তেওঁলোকে এবাৰ জিকাৰ পিছত মাত্ৰ 5 বছৰ কালে ৰাইজৰ প্ৰতিনিধি হিচাপে কাম কৰে, কিন্তু তেওঁলোকে আজীৱন এটা OPS পায়। কিন্তু 30-32 বছৰ সেৱাত নিবৃত্ত হৈ থকা এজন কৰ্মচাৰীয়ে যদি NPSত তেওঁলোকে অন্তৰ্ভুক্ত কৰে সেইটো আমাৰ কাৰণে কোনো কাৰণে গ্ৰহণযোগ্য হ'ব নোৱাৰে। গতিকে সমগ্ৰ দেশতে এই আন্দোলন আৰম্ভ হৈছে আৰু এই আন্দোলন আমি তীব্ৰতৰ কৰি যেতিয়ালৈকে চৰকাৰে আমাক OPS নিদিয়ে তেতিয়ালৈকে আমি এটা তীব্ৰতৰ সংগ্ৰাম চলাই যাম। আপোনালোকে দেখাই পাইছে আজি যি প্ৰতিকূল বতৰত নেওচিও আমাৰ চৰকাৰী NPS কৰ্মচাৰী শিলডল ভাঙি তেখেতসকলৰ যি মনৰ ক্ষোভ বা যি সমস্যা দেখা পাইছে সেই সমস্যাৰ বাবে বতৰক নেওচিও আজি আমাৰ সমবেত হৈছে। সেয়াই নহয়, আচলতে বতৰ আৰু ভাল হৈ থাকিলে যথেষ্টখিনি মানুহ হ'লে প্ৰায় 1000-1200 মানুহ হয়তো আজি আমাৰ ইয়াত সমাগত হ'লেহেঁতেন। গতিকে আমি অসম চৰকাৰক আপোনালোকৰ যোগেদি জনাব খুজিছোঁ মেমৰেণ্ডামৰ উপৰিও যে আমাৰ যদি এই সমস্যা আমাৰ 60 বছৰৰ বয়সত চৰকাৰী অৱসৰ গ্ৰহণ কৰাৰ পিছত মানুহ এজন কৰ্মক্ষম হৈ নাথাকে, সেই অৱস্থাত মানুহখিনি যি আৰ্থিক অৱস্থাৰ প্ৰতি মুখামুখি হৈছে, পৰিয়াল বাদেই আনকি তেওঁৰ নিজৰ জীৱনটো চলাই নিয়া সমস্যা হৈছে। এই কথা যদি আমাৰ বৰ্তমানৰ চৰকাৰে বুজি নলয় তেতিয়াহ'লে পৰৱৰ্তী 2024 বা 26 চনৰ যি আমাৰ নিৰ্বাচন আহিব সেই নিৰ্বাচনত আমাৰ কৰ্মচাৰী সমাজেও নিশ্চয় আমাৰ এই মনৰ বেদনা বুজাকৈ আন যি ৰাজনৈতিক দল আহে সেই ৰাজনৈতিক দলৰ পক্ষে অৰ্থাৎ ভোট ফৰ OPS হিচাপে আমি হয়তো সিদ্ধান্ত ল'বলৈ বাধ্য হ'ম। আৰু আমি এইবাৰ আন এটা কথাও চিন্তা কৰিছোঁ যে আমাৰ নিৰ্বাচনত প্ৰায় চৰকাৰী কৰ্মচাৰীবিলাক জড়িত হয় আৰু বহুত সংখ্যক চৰকাৰী কৰ্মচাৰীয়ে নিৰ্বাচনত আচলতে নিজৰ ভোটদানটো খুব বেছি গুৰুত্ব প্ৰদান আগে পিছে কৰি অহা নাছিল। কিন্তু অহা দিনত অৰ্থাৎ অনাগত 24 আৰু 26ত আমাৰ চৰকাৰী কৰ্মচাৰীবিলাকেও পোষ্টিং বেলট পেপাৰৰ জৰিয়তে ভোট দি আমাৰ নিজৰ এই যিটো সমস্যা এই সমস্যাক যিয়ে অগ্ৰাধিকাৰ দিয়ে সেই পক্ষে ভোট দিয়াৰ বাবে আমি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ।